হে দোস্ত আমি মানে এতিয়া চিঠি বিলাই আছোঁ। প্ৰথমে নমস্কাৰ, মই ৰাজদীপ আৰু এতিয়া আপোনালোকে চাই আছে ৰাজদীপ ব্লগছ। এতিয়া আমি চিঠি বিলাই আছোঁ, মানে আমাৰ স্কুলত আছে বাৰ্ষিক সপ্তাহ আৰু সেই বাৰ্ষিক স্কুল উইকৰ কাৰণে আমি চিঠি আইতাই যাই কিনে বিলাই আছোঁ। ক'ৰবাত গৈছোঁ, মাদ্ৰাছা স্কুল আৰু এনেকৈ অধ্যক্ষ মহোদয়ক দিলোঁ, মিউনিচিপালিটিক দিলোঁ। আৰু এতিয়া আমাৰ ইয়াতে স্কুল আপোনালোকে চাব পাৰে, ইয়াতে খেলা আৰম্ভ হৈছে দোস্ত। তো এতিয়া মই চিঠি বিলাই আহিলোঁ আৰু এতিয়া আমাৰ ইয়াতে খেলা চলি আছে, আপোনালোকে চাব পাৰে কাবাডী চলি আছে। আমাৰ এইকেইটা উচ্চ কাবাডী খেলাৰ প্লেয়াৰ আছে এটা এটাকৈ, এইটো কম নহয়। আৰু ই নেখলয় দেচোন, ই খেলিব, ই এটা হাতী মস্ত আৰু ই আমাৰ নেখলয়, ই এনে ধৌদ। ইতিমধ্যে আমাৰ দুখন কেইদিন গ'ল খেলা, 3 দিন খেলা শেষ হৈছে, গীত বাজনা গোটাইছে যচি। আজি এতিয়া আছে ইয়াতে আমাৰ ফিল্ডতে, আমাৰ স্কুলৰ ফিল্ডতে আছে কাবাডী খেলা আৰু সেই আৰু কাবাডীৰ পিছতে হ'ব আমাৰ কুইজ কম্পিটিশ্যন। তো মই ইয়াতে ৰুমত আছোঁ, ক্লাছৰুমৰ পিছত আমি চাম। বাকী কেইদিন ভিডিঅ' কৰা নহ'ল, আজি ভিডিঅ' কৰিছোঁ, আপোনালোকে চাই থাকক দোস্ত। আৰু ইয়াতে বল মাৰি আছে ৰ'ব। আপুনি খেলবাৰ কাৰণে আপুনি ৰেডি আছে না? আছোঁ। কাবাডী ভাল হ'ব লাগিব, কিন্তু আমাৰ ক্লাছৰ পৰাই জয় হ'ব লাগিব, সেইটোৱে কথা। আৰু তাৰ মুখখন ডাক মানে কি চাওঁ, ফেচ ৰিভিল কৰ। এই ইয়াৰ মুখখন আমি 1 লাখ ছাবস্ক্ৰাইবাৰ হোৱাৰ পিছত ৰিভিল কৰিম। তো আপোনালোকে 1 লাখ ছাবস্ক্ৰাইবাৰ কৰিব লাগিব, তাৰপিছত ইয়াৰ মুখখন আমি এখন পৰ্দাখন খুলি দিম। তো আমাৰ নৱগতা আহি আছে অতি সোনকালে, সেইবাবে আমি নামবোৰ লৈ আছোঁ। আপোনালোকে চাব পাৰে, অলপ চলপ ইয়াতে আছে, নামবোৰ লৈ আছোঁ ইয়াতে ধুনীয়াকৈ। তো নামগিলা লোৱা হোৱাৰ পিছত আপোনালোকে অতি সোনকালে ফাংচনো দেখা পাব, বঁটা বিতৰণি দেখা পাব। আহি আছোঁ অতি সোনকালে। আৰু আমাৰ ইয়াতে ধৌদ কেইটামান আছে, এটা এটাকৈ নাম কৈ যাওক। নমস্কাৰ, মোৰ নাম শ্ৰী দৰ্শন দীপনাথ। আপোনাৰ নাম দেখাই নাই ইয়াৰ নামটো মোৰ দৰে, ই কিন্তু মই নহয়, মই আৰু এই দোস্ত এইগিলা আৰু হয় খেলা চলি আছে, আপোনালোকে চাব পাৰে। আৰু এইগিলা এফালে কাবাডী, এফালে বেডমিণ্টন খেলি আহিলোঁ আমি, পূৰা ভাগাত ধৰিছোঁ এতিয়া। তো সেই আৰু আমি খেলাই চাই আছোঁ। আৰু মানে এনাউন্সমেণ্ট চলি আছে গাইজ, অলপ শুনা নাপায়। হাঁহি-ফূৰ্তিৰ মাজতে এটা দুখৰ খবৰ, অলপ দুখত আছে চাওকচোন, অলপ দুখত আছে। আৰু ইয়াতে গাইজ খেলা চলি আছে, আৰু আমি এতিয়া কুইজত নাম দিব আহিছোঁ গাইজ, বহুত মানুহ এতিয়া। আৰু এই আৰ্টছ ফাৰ্ষ্ট ইয়াৰৰ খেলা চলি আছে গাইজ, ছেকেণ্ড ইয়াৰ ফাৰ্ষ্ট ইয়াৰৰ খেলা। এয়া আমাৰ খেলা আৰম্ভ হ'ব, সকলোকে বেষ্ট অফ লাক। ফালি থৈ ক্লাছ 9 ফালি থৈ দেই দোস্ত। আৰু এইটো এটা ধৌদ। আৰু এনেকৈ আমাৰ খেলা আৰম্ভ হ'ব, আৰু লাহেকৈ আমাৰ কাবাডী খেলা, আমাৰ এইগিলা প্লেয়াৰ ৰেডি হৈছে। আৰু এফালে আমাৰ কুইজ কম্পিটিশ্যন দিবৰ কাৰণে ৰেডি হৈ আছে সীমন্ত, আৰু মই এফালে ওলাই লওঁ কিছুমান কুইজ কম্পিটিশ্যনৰ কাৰণে। আপোনালোকে চাই থাকক। খেলা চলি থাকব, অলপ ভোক লাগছি গাইজ। আমি অলপ ভোক লাগছি তাৰমান। তো ভোকটো মাৰিবৰ কাৰণে আমি যাই আছোঁ দোকানত, অলপ পেটিছ খাই আহোঁ। আৰু ই মোৰ লগত যাব, আপুনি একটো চিনি পাই, ভিডিঅ'ত দেখিয়ে আছে তাক বলক যাই থাকক। আৰু আপোনালোকে চাব পাৰে, এখন ৰঙীয়া হাই ছেকেণ্ডেৰী, এইফালে নতুনকৈ বনোৱা হৈছে। তো আপোনালোকে চাই যাওক। এতিয়া আমি পেটিছ খাব আহিছোঁ, ভোক লাগছি তাৰমান। আৰু ইয়াতে আপোনালোকৰ এনাউন্সমেণ্ট চলি আছে, কোনে ক'ত জিকছি। আৰু আপোনালোকে পুৰা পৰিৱেশটো চাব পাৰিছে। মোৰ নাম কৌতুক অভিনয়, মই পালোঁ এটা এনাউন্সমেণ্ট কৰিলাক। আৰু বহুত এনাউন্সমেণ্ট বাকী আছে, বহুত দিলোঁ কিন্তু গাইজ নাপলোঁ এইবাৰ। আকৌ নাই, পাই থাকিব লাগে, যাই থাকিব লাগে। ভোজনৰ কেন্দ্ৰত তাতে আমাৰ খাদ্য গ্ৰহণ কৰা হ'ব। পানী পিয়াহ লাগি আছিল, আমি পিছত খাম পানীটো, আগে আমি ভাতটো খাই লওঁ, পেটটো পূজা কৰিলোঁ অলপ। তো আমাৰ ইয়াতে খানা দিব। আৰু এইফালে বিল্ডিং চলি আছে, মডেল বনি আছে ৰঙীয়া হাই ছেকেণ্ডাৰী। তো হাতখন দিওঁ ৰ'ব, ৰন চলছে, দেখা পাই ধৰছি। আমি অলপ লেট হ'লোঁ আহোঁতে। তো আমি এতিয়া খাওঁ, আৰম্ভ কৰিছোঁ গাইজ।
মজা গাইস হারাই দিলি সবকে এই সেকশনের প্রত্যেকবারে আর হয় আমার টিমটি বহুত টাকা দিম আরে ঢাকা নিরেক পেরা গা এই অবস্থা খেলা নাই দিলি এই সেকশন এই সেকশন আর প্রত্যেক বছরে হারিব হারি থাকা তোর পরম্পরা পরম্পরা নসিরা হত্যা বাক্য হয়তো ও বিয়ে 10 পাঁচও আমি আর এন্ডে 20 পালাক আর বহুত গীতে দল আছিল গাইস আমার হাই সেকেন্ডারির লগত লাগছে আৰু এতিয়া আমাৰ এটা ইন্টাৰভিউ ল'ব লগা আছে তা আপুনি কওক আমাৰ কুইজ কম্পিটিশন দি কেনে লাগিল আমি এটাই বাছছো জাসপ্ৰীত বুমৰা আৰু এটা কি আছিল দাসিত দুমরা আমার কইছি অ্যানসার কইছি সোডিয়াম পটাছিয়াম আৰু ভাল লাগিল আৰু ইয়াৰ দ্বাৰা আমাৰ দিনটো সমাপ্ত আৰু কালিলৈ আমাৰ আছে অন্যান্য আৰু খেল প্ৰতিযোগিতা যিসকল আপোনালোকে চাবলৈ পাব গতিকে চাই থাকিব ছাবস্ক্ৰাইব লাইক কৰি দিব ধন্যবাদ আজিলৈ ইমানতে সমাপ্ত সভাভংগ